শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ক্ষমা বিচাৰি কবি বিপ্লৱ গোস্বামী। অনুতপ্ত মই, মোৰ ভুল হৈছিল। কি কৰোঁ মই? কিয় এনে কৰিছিলোঁ মই? মোৰ সৰ্বশৰীৰ কঁপিব ধৰিছে, মস্তিষ্ক যেন ডাওঁ ডাওঁকৈ জ্বলি উঠিছে। আহ, কি কৰোঁ মই, কি কৰোঁ? তেওঁ বিচাৰ নকৰে কোন শত্ৰু কোন মিত্ৰ, মাথো তেওঁ দি যায়। তেওঁ প্ৰকৃত নায়ক। অসমীয়া জাতিৰ বাবে তেওঁ ত্যাগ কৰিব পাৰে সকলো। মই কিহৰ বাবে জীয়াই আছোঁ? এয়া চাওক, তেওঁ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কেনেকৈ ঢপলিয়াই ফুৰিছে। কোনো পৰিস্থিতিত তেওঁ নহয় বিচলিত। লক্ষ্য তেওঁৰ এটাই, অসমীয়া জাতিক হেৰাই যাবলৈ দিব নোৱাৰে। তেওঁ স্থিতপ্ৰজ্ঞ, তেওঁ দায়বদ্ধ, হয় শুদ্ধ তেওঁৰ সকলো সিদ্ধান্ত। মই অনুতপ্ত। নাই, মোৰ কোনো প্ৰায়শ্চিত্তৰ পথ নাই। কোনোবাই মোৰ জিভাখন কাটি পেলোৱা। এইখন জিভাৰেই মই তেওঁলোকক মৰিবলৈ সাও দিছিলোঁ, আৰু এতিয়া তেওঁ আনৰ জীৱনৰ বাবে অহৰহ আহুতি দিছে নিজকে। হে ভগৱান, মোক পথ দেখুওৱা। কাৰোবাৰ প্ৰৰোচনাত যে মই হৈ পৰিছিলোঁ দিগ্ভ্ৰান্ত, হেৰুৱাই পেলাইছিলোঁ ভুল শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা। এতিয়া মই নিজৰ ওচৰতেই লজ্জানত। মুগ্ধ মই তেওঁৰ ব্যক্তিত্ব, সাহস, ধৈৰ্য দেখি। এই বিশ্বত্ৰাসী ভাইৰাছৰ পৰা অসমীয়া জাতিক বচোৱাৰ তেওঁ যি নিৰৱচ্ছিন্ন যুঁজ, মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। এতিয়া প্ৰতিজন অসমীয়াই বুজি উঠিছে তেওঁ অসমীয়া জাতিৰ বাবে এজন আজন্ম নায়ক। এইজন জাতীয় যোদ্ধাৰ জন্মদাত্ৰীক শতবাৰ প্ৰণাম। মোৰ ভুল হৈছিল, মই অনুতপ্ত। ভগৱান, লৈ যোৱা মোৰ জীৱন, লৈ যোৱা মোৰ আয়ুস, মোৰ শক্তি, সকলো তেওঁক দিয়া। মোৰ ভুল হৈছিল, মই অনুতপ্ত। অসমীয়া জাতিৰ হকে যুঁজিবলৈ তেওঁক সাহস দিয়া।